এতিয়া আগবঢ়াইছোঁ বিহুৰ জলপান। বিহুৰ জলপানখিনিত আছে এয়া দৈ, চিৰা, গুড়, মুড়ি, আখৈ, কোমল চাউল, তিলপিঠা, তেলপিঠা, চালতা পিঠা, চিৰাৰ লাড়ু, গুড়ৰ লাড়ু, পকা মিঠৈ বুলি কওঁ আমি, মুড়িৰ লাড়ু, তিলৰ লাড়ু আৰু কোমল চাউল, দৈ, গুড়ৰ সৈতে মিঠাই। বিহুৰ জলপানখনত থকা কোমল চাউল, দৈ, গুড়ৰ ৰেচিপিসহ ভিডিঅ' দিছোঁ, চাব পাৰিব। এতিয়া দেখুৱাবলৈ লৈছোঁ কোমল চাউল, দৈ, এটি অসমীয়া জনপ্ৰিয় জলপান, সকলোৰে প্ৰিয়। এবিধ বনাবৰ কাৰণে লৈছোঁ কোমল চাউল, কোমল ধান মিলত খুন্দি জাৰি 2 ঘণ্টা কোমলাই ভাজি লৈছোঁ। বহু ধৰণে কোমল চাউল খাব পাৰি, বহু ধৰণৰো আছেও, জাহিঙাৰেও বনায় কোমল ধান। বহুতে সিজাই ধানটো সিজাই ভাজি তেনেদৰেও বনায় আৰু ধান ভাজি পেলাই ঢেঁকীত খুন্দি বানি তেতিয়াও কোমল চাউল বনাব পাৰি। মই এয়া কোমল চাউল লৈছোঁ। কোমল চাউলখিনি 2 ঘণ্টা ঠাণ্ডা পানীত কোমলাই থৈ দিছিলোঁ। কোমল হৈছে। এটা খৰাহী লৈছোঁ। ইয়াত জলপানখিনি এনেদৰে দি বাকি লওঁ, টুকি জলপানৰ লগত খাবলৈ লৈছোঁ। এয়া দৈ আৰু গুড়, কোমল চাউলখিনি টুকি ল'লোঁ। এতিয়া পৰিৱেশন কৰিম। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকৰ ওচৰত পৰেগৈ।